ফাইনেলি আমি আহি পালোঁ গাইজ পাটলিয়াধাৰা ষ্টেচন। ইয়াৰ পৰা আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰি আছোঁ কিবা এটা বিশেষ কাৰণত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, আগলৈ ব্লগটো নিশ্চয় ভাল পাব। আমাৰ ট্ৰেইন আহিল, এইখন ট্ৰেইনতে আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিম। কেইজনমান বন্ধু আছে মোৰ লগত, বন্ধুহঁতৰ সৈতে যাত্ৰা কৰিম। এয়া আহি পালোঁ আমি সৰভোগ প্লেটফৰ্ম। ইয়াতে অলপ ৰখিব নিশ্চয়, আপোনালোকে জানে ইয়াত প্লেটফৰ্ম। এইখন হ'ল সৰভোগ প্লেটফৰ্ম। তো ইয়াত অলপ ৰখিছিল, এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ। আহি পালোঁ ব্ৰহ্মপুত্ৰ। এয়া হ'ল চৰাইঘাট দলং। চৰাইঘাট দলঙৰ ওপৰেৰে গৈ আছোঁ। এয়া ভিউ চাওক না, আৰু অলপ কুঁৱলীও পৰিছে, মানে সম্পূৰ্ণ ভিউবিলাক দেখা নাযায়। পাহাৰৰ যিবিলাক দৃশ্য সুন্দৰ লাগে ইয়াৰ পৰা চালি সম্পূৰ্ণ। আৰু ইয়াৰ পৰা সম্পূৰ্ণ দলংখন পাৰ হওঁতে কিমান মিনিট লাগিছে জানে আপোনালোকে? 1 মিনিট 9 ছেকেণ্ড লাগিছে এইখন দলং পাৰ হোৱাতে। আমি তাৰমানে সম্পূৰ্ণ মোবাইলত চাইছোঁ, কি কয় ষ্টপ ৱাচ লগাই দিছিলোঁ, ইয়াত চাইছোঁ বোলে কিমান সময় লাগে। মই চাইছোঁ 1 মিনিট 9 ছেকেণ্ড লাগিছে ট্ৰেইনেৰে। এইখন হ'ল কামাখ্যা জংচন আহি পালোঁ, আৰু ইয়াৰ পিছত গুৱাহাটী প্লেটফৰ্মত লাগি যাব লাগিব। তাৰপিছত ইয়াৰ পৰা ক'ত যাওঁ নাযাওঁ চাওঁ। এয়া আহি পালোঁ গুৱাহাটী ষ্টেচন, ওলালোঁ ইয়াৰ পৰা আমি আকৌ